বন্ধুসকল আপুনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি পিনি অল প্ৰেছ কৰক আৰু ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক কৰক তো হেল্ল' বন্ধুসকল চাৰ্নো চিনিছেন টেকনলজি ডিজে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ নৰ্থ কোৰিয়াৰ কিছুমান আচৰিত ধৰণৰ আইনৰ বিষয়ে মই ইয়াৰ আগতে আইনৰ এটা ভিডিঅ' বনাইছিলোঁ যদি সেইটো আপুনি চাব বিচাৰে মই ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে আৰু ওপৰৰ আই বাটনটো আপুনি ক্লিক কৰি চাব পাৰে তেন্তে অলপো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ Give me every time. নৰ্থ কোৰিয়াত তাৰ বাসিন্দাসকলে নীলা জিন্স পিন্ধিব নোৱাৰিব অকল পৰ্যটকসকলেহে নীলা জিন্স পিন্ধিব পাৰিব কিন্তু কিম জং মেমৰিয়েল হৈ পোৱাৰ আগতে তেওঁ নীলা জিন্সটো সলাব লাগিব সঁচাই কি আচৰিত নহয়নে বাৰু বন্ধুসকল উত্তৰ কোৰিয়াত কোনো দুখীয়া বা ভিখাৰীসকলৰ ফটো লোৱা নহয় আচলতে তেওঁলোকে এইটো কথা মানি আহিছে যে তেওঁলোকৰ ভিখাৰীসকলৰ যদি ফটো লোৱা হয় তেন্তে সেই ছবিখন দেখাত বেয়া হ'ব পাৰে সেইবাবে সিহঁতে দুখীয়া বা ভিখাৰী মানুহৰ ফটো নলয় বন্ধুসকল উত্তৰ কোৰিয়াত বাস কৰা বাসিন্দাসকলে নিজৰ মতে হেয়াৰ ষ্টাইল কৰিব নোৱাৰিব তাত সেই বাসিন্দাসকলে সেইটোহে হেয়াৰ ষ্টাইল কৰিব পাৰিব যিটো চৰকাৰে তেওঁক দিয়ে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে যে এইকেইটা হেয়াৰ ষ্টাইলৰ মতেহে ইয়াৰ যিকোনো এটা বাছি পিনি উত্তৰ কোৰিয়াৰ বাসিন্দাসকলে এটা তাৰ হেয়াৰ ষ্টাইল কৰিব পাৰে উত্তৰ কোৰিয়াত সকলো মানুহে গাড়ী কিনিব নোৱাৰিব উত্তৰ কোৰিয়াত মাত্ৰ চৰকাৰ আৰু সেনাবাহিনীয়েহে গাড়ী কিনিব পাৰিব আন কোনো সাধাৰণ লোকে গাড়ী কিনিব নোৱাৰিব Oh my God! Wow! উত্তৰ কোৰিয়াত কিংজং ডাং নামৰ এখন চহৰ আছে কিন্তু এই চহৰখনত কোনো নাথাকে এই চহৰখন উত্তৰ কোৰিয়াৰ বৰ্ডাৰৰ কাষতে বনোৱা হৈছে আৰু বন্ধুসকল আপুনি এইটো শুনি হাঁহি উঠিব পাৰে যে উত্তৰ কোৰিয়াই এখন কিয় বনাইছে জানে উত্তৰ কোৰিয়াই এখন দক্ষিণ কোৰিয়াৰ লোকসকলক লোভ জগাবৰ বাবে এখন বনাইছে তেন্তে বন্ধুসকল আজি উত্তৰ কোৰিয়াৰ আইনবিলাক কেনেকুৱা লাগিল ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু এই উত্তৰ কোৰিয়াৰ আইনবোৰ সকলোকে পোৱালৈ শ্বেয়াৰ কৰিব মই লগ পাম নতুন এটা ইণ্টাৰেষ্টিং ভিডিঅ'ত তেতিয়ালৈ বাই বাই